জ্যোতি মনৰ জোনাকৰ পোহৰ চৌপাশে হৰতৰে শেৱালি সুবাসে ৰিঙি কি হা গানে গাই আছা দেখো ভাত চাত নাবানা নেকি হৰি ভাত বনাব লাগিলে ঘৰত কিবা বস্তু থাকিব লাগব এটা মই আপোনাক হালধি আনি মুখে চুপ বনাই খুৱালেহে হ'ব মোনা ভৰে ভৰে আনাৰ পিছতো তহঁতৰ বস্তু নোহোৱা সদায় সদায় মাৰে ঘৰত পঠা নেকি হৰি ফালতু কথা নকবা দিয়ক আপোনাৰ নিচিনা খাব নাপাওঁ ঘৰত নহয় আমাক পাই তহঁতক খাবা পাই ফুটি দি বাচছি লাচ্ছা হবৰ বেটি যেতিয়া খাবা নাপাই থাকবি কেইদিনমান তেতিয়াহে গম পাবি হৰি লেবেল বুটে কথা নকব 3 দিন ধৰি সুধা ভাত খাই আছো চাই আহিব একবাৰ কলটা হাতৰ কুকুৰতে আমাতকে ভাল খানা খায় হাতে আমাৰ খানা কুকুৰৰ খানাৰ লগত মিললি বাবা মানুহ ইমানো চিপিয়া হবা নাংগে কেৰাহী ককৰীয়া হৈ গৈছে আমাৰ মাংস কেতিয়া খাইছিলো মনতে নপৰে মোৰ মানুহটো বাদে সেন্তৰ কুকুৰে সপ্তাহত 3 দিনকে মাংস খায় কেনেকুৱা চিপ্তা মানুহ এইটো কোন চিপ্তা মই চিপ্তা নহয় কি আনবা লাগে দি বজাৰ কৰি আনো মই লক এখন মনা আৰু অলপ মানুহ খোৱা বস্তু আনব দা বৰ কেটকেটাই থাকা আৰু শুনক পঞ্চৰ মুখত খোৱা এটা আনব সেইদিনা ফেৰে লাভ দিয়ে আনিছিলো শুনা তুমি অকল গনে গৰু ছাগলীকো খোৱা কৈছা 5 টকীয়া পেকেটটো দেখি বছৰটো যাব নেকি তা সোনকালে বজাৰখানি লৈ আহক মা কসম চলাই টানিছি দৈত্য মুখৰ পাকত তুলা উঠি দিছি ঘৰখান তুলা মানে সম্পূৰ্ণ তুলা উঠি ফেলছি বা কি ঠগা ঠগা আপি দেখোন নাই বস্তু কিনবাই লাজ লাগব মোৰ হৰেন দেখো ৰঙালাও কিমানকে দিছ এটাত 60 টাকাকে জুই চাই দাম দেখোন তাৰ ভিতৰত সোণৰ গুটি আছে নেকি হে কুকুৰ তো সদায় সদায় ফালতামি কৰবা ধেমালি কৈছো আমাৰ বাবা পাৰে মোক মুৰা বগৰা তাৰ যাবি না আৰু মাৰ খাবি চাও দে মই ইমান মাৰ খাব লাগে না তোৰ কথা তাতে তুমি দিলা মোক আয়ো বাবা মস্ত দোকান দিছা দেখোন হাতী ঘোঁৰা পাই চব মাংসই পাইছে নি দা ফালদামি কৰবা নাই কি লাগে কওক তুমি খঙে খালা পাঠাৰ দাম কিমান কেজি 600 টকা এক পোৱাত 150 টকা বাবা 5 টকা এটা কমি ল'বি দে পিছে 2 টকা এটা কমি ৰাখবি পিছে 8 এটা কমি ৰাখ বাপৰে কি কামোৰ মানুহ এটা কাম কৰ আপুনি মাংস কিনবা নালাগে এই 2 দুগুণ মাংস কামোৰ মাৰি চাওক ৰ'বা কিয়নো খং কৰা দিয়ক পোৱা মাংস দি লওক এয়া লওক পইচা দিয়ক মা কচম বহুত টকা গেলা আজি লুটি দিলে দোকানীয়ে কামোৰ চালা আহিলে আপুনি বজাৰৰ পৰা আহিলো দা ঠিক আছে দিয়ক আপুনি আজি ভাতটো বনাওক বজাৰ পাতি কৰি দিলো এতিয়া আকৌ ভাত বনাব লাগে মই গাটো বেয়া মোৰ নবনাই যদি লগনে থাকক মাৰি কি জ্বালাহে মোৰ চব কাম ময়ে কৰিব লাগিব এতিয়া দা ঠিক আছে হ'ব দা কি কৰা যায় কি কৰোঁ ভাবিয়ে পোৱা নাই মই কি হৈছে তেতিয়াৰ পৰা কি চিন্তা কৰি আছে মাংসৰ দাম আৰু পিঁয়াজ দাম একে হৈছে মই এতিয়া ভাবি পোৱা নাই এতিয়া মাংসত পিঁয়াজ দিওঁ নে পিঁয়াজত মাংস দিওঁ